গুড মৰ্ণিং তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে নিশ্চয় ভালেই। তো আপোনালোকে থাম্বনেইলখন দেখি ভাবিছে চাগে মই চাগে এনেই লিখিছোঁ আৰু এনেই কিবা এটা হ'ল চাগে। একচুৱেলি কথাটো সঁচা। আপোনাৰ কি হ'ল, ভাওনা আছিলে আপোনাৰ নুমলীগড়ত। তো নুমলীগড় ভাওনা আছিলে। তো বস্তুটো কি হ'ল কেনেকৈ হ'ল বস্তুটো আপুনি লাষ্টত বুজি পাব। ভিডিঅ'টো আপুনি অকণমান স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, তেতিয়াহে গোটেই বস্তুখিনি আপোনালোকে গম পাব। তো কথাটো সঁচা, সেইটো মিছা নহয়। কেনেকৈ কি হ'ল সকলো কৈ আছোঁ। তো আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰি পেলাওঁ। লাংগাটি হেৰি ওলাইছে অৱতাৰত তোমাৰ अलादीन का चिराग ওলাইছোঁ আৰু ৰাইজ আৰু মেকআপ চলি আছে। আজি চেলাৰী এনেকৈ আজি চেলাই এনেকৈ চাই থাকিব। আজি মই হল কৰিছোঁ হল ভাল এয়া হলকৈ মেকআপ চলি আছে। বাকী চাই থাকিব আৰু দেখুৱাই আছে। ব্ৰকলেণ্ড বয় জিন্দাবাদ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে নিশ্চয় ভাল। তো আজি দেখিলে মেকআপ মানে আজি ভাওনা যে মৎস্য অৱতাৰ। তো আজি ভুজংগ কাম মেকআপ মাৰিছে মানসে। এইটো কি মাৰিছে গম নাপাওঁ, সিয়ে মাৰিছে আৰু বনাই আছে কিবা এটা। তো ওলাম আৰু বাকী আহক আৰু আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। উৎপল্লা সত্যব্ৰত তো সেই আৰু গোটেইখিনি আহিছোঁ। মানস মেকআপ আজি কি মাৰিছে ইহে গম পায় আৰু মোক। হেমন্তত আছে বিষ্ণু। তো এইফালে আমাৰ নেওক আছিষ্টেণ্ট চলাই চাউণ্ড আৰু ছেটিংছ অঁ বাবু নাই নহয় আজি একদম গোটেইখন মানে ৰাইজ গম পাবই আৰু জ্বলি যোৱা কেছটো মানে তামাম হৈ গ'ল। মই বেকানৰ পৰা দিম আৰু এতিয়া হেৰি কৰিছোঁ নহয় বেকানৰ দুইটাকে উলিয়াইছোঁ। বেকানৰ পৰা কৈ দিম মই নিপনা বৰ্মা। তো ফটোকেইটা চলিছে ফটো। তো আমাৰ মহেশ্বৰ অঁ তো এইফালে মাধৱ অঁ মই বেগানৰ মাতি দিম বাৰু। নয়নদা তাৰপিছত আমাৰ হয় দত্ত মাইন্দা। তো নিপনাই ভাল ফটো মাৰ ব্যস্ত। তো এতিয়া বাকী ভাওনা আৰম্ভ হ'ব আৰু 2000 years later. ৰ'ব এইখিনিলৈকে চব ঠিকেই আছিলে, চব ধুনীয়াকৈ আপোনাৰ ভাওনা চলি আছে। আপোনাৰ এফালে কি বুলি কয় লক্ষী চিন চলি আছে, লাষ্টৰ চিন নহয় প্ৰথম চিনটো চলি আছে, লক্ষী চিন চলি আছে। তো সেইখিনিতে মানে কি হ'ল আমাৰ মেকআপ ৰুমটো আছিলে নহয়। মেকআপ ৰুমৰ ছাইডতে আপোনাৰ আছিলে জেনেৰেটৰটোত মানে 3ডাল ফেচ থাকে বুলি কোৱা শুনিছোঁ। মানে 3ডাল ফেচ থাকে নে কি গম নাপাওঁ। সেই একেডাল ফেচতে মানে যোনটো এডাল ফেচত সেই এডাল ফেচতে গোটেই সোপা মানে লোড দি দিলে। সেইকাৰণে আমি কি হ'ল আপোনাৰ শ্বৰ্ট চাৰ্কিট হৈ লাষ্টত আমাৰ মেকআপ ৰুমৰ ছাইডত যোনডাল ৱায়াৰ গৈছে পাৰ হৈ ধাম বেয়া ফুটিব ল'লে। মানে তাত ফুটি মেলি গোটেই মানে আপোনাৰ জুই জ্বলি গ'ল মানে পূৰা
তো মই ভিডিঅ'টোত সেইটো কৰিব নোৱাৰিলোঁ মানে এই আপোনাৰ জুই জ্বলাডোখৰ দেখুৱাব নোৱাৰিলোঁ একদম গোটেই ধামকৈ ফুটি মেলি গোটেই জুই জ্বলি গ'ল তাৰপিছত আমাৰ ছেটিংছৰ বাবু বুলি কয় যে ড্ৰেগন সি গৈ জাবৰ মাৰি নুমুৱাইছেগৈ মানে তামাম গোটেই ৰাইজ মানে ভাওনা বন্ধ এইফালে লাইট চাইট অফ আৰু একদম ৰাইজৰ অৱস্থা মানে কি আপোনালোকৰ বেলেগ হৈ গ'ল মানে তো তাৰে ভিডিঅ' ক্লিপছ অলপ আছিলে মই আপোনালোকক দেখুৱাইছোঁ চাওক কি হৈছিলে কিডাল ছিঙিলে এইবাৰ দিলে না এ ভাৱৰীয়া আকৌ জ্বলছে নি হ্যাঁ ওটা আকৌ জ্বলছে নি আকৌ জ্বলছে নি তাৰপিছত সেইডোখৰ দেখিলে আপোনালোকে কেনেকুৱা হৈছিলে চ' আমি মেকআপ ৰুমৰ পৰা চব বাহিৰত আৰু তো ৰাইজৰ গোটেই একদম হুলস্থুল এঘণ্টামান ভাওনা বন্ধ হৈ গ'ল তাৰপিছত বহুত দেৰি মূৰত আকৌ মানে কি বুলি কয় জেনেৰেটৰটো কামেই নাই বাৰু তাৰপিছত আকৌ লাইটত যেনে তেনে ঠিক কৰি মেলি আকৌ ৰাতি আমি ভাওনা কৰিছোঁ মানে তামাম কষ্ট হ'ল সেইকাৰণে মই কালি আৰু মানে এই ভিডিঅ'টো এইকাৰণে বনালোঁ মানে মই এটা ব্লগ বনাইছোঁ মানে ব্লগটো আধাখনীয়া হৈ গ'ল মানে সেইকাৰণে আপোনালোকক কৈ দিয়াটো মোৰ কৰ্তব্য সদায় আপোনালোকক ভিডিঅ' লাগে সেইকাৰণে মই ভিডিঅ'টো সেইকাৰণে আপলোড মাৰিলোঁ বেয়া নাপাব এনেকৈ ভিডিঅ'টো আপলোড মৰাৰ বাবে তো নতুনকৈ যদি মোক চেনেলত কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি দিব তো বাকী মানে ভুজংগৰ চিন মানে কি হৈছিল আপোনাৰ ভিডিঅ' কৰিবলৈ দিছিলোঁ তো কাৰেণ্টটো নাই কাৰেণ্ট নথকাৰ কাৰণে চাউণ্ডটো প্ৰব্লেম হৈ গ'ল তেওঁ বোলো যিমান পাৰোঁ অকণমান কৰিছিলোঁ তাৰে অকণমান ভৰাই দিম চাব আৰু বাকী এয়াই আছিলে আৰু ভিডিঅ' তো কেনেকুৱা পালে ভিডিঅ'টো আৰু অতি সোনকালে ভাওনা আছে হিৰ' নাক্য আছে নেক্সট আপোনাৰ হেৰিয়ত গৈ আছোঁ আপোনাৰ হাঁহচৰা গৈ আছোঁ হাঁহচৰা তিয়ক হাঁহচৰা গৈ আছোঁ আপোনাৰ কি তাৰিখ হ'ব এতিয়া 18 তাৰিখে গৈ আছোঁ মানে কাইলৈ এনেই 18 তাৰিখে গৈ আছোঁ মানে তো মাৰ্চৰ 18 তাৰিখ গৈ আছোঁ হাঁহচৰা হিৰ' নাক্য গাবলৈ তো যদি কোনোবা লগৰ আছে আহিব তাত লগ পাম তো ভুজংগৰ ভিডিঅ'খন চাই ভৰাই দিছোঁ লাষ্টত চাব তো সেয়াই আৰু আজিলৈ তো বাকী ৰাইজ অৱশেষত কাৰেণ্টটো আহিলে আমাৰ আকৌ ভাওনা ষ্টাৰ্ট হ'ব এতিয়া নহ'লে দেখিছিলে নহয় কেনেকুৱা পৰিস্থিতি হৈ গৈছিলে তো এতিয়া মেকআপটো মাৰোঁগৈ সেয়াই আৰু চাই থাকোঁ
হবে দাদা নকরিবা দাদা অলপ চিন্তা আমার হাতের পড়া মনুষ্য দেবতা কোনেও হারি যাব নোৱাৰে দাদা ইতিমধ্যে দেবতা মনুষ্যকে আমি বন্দী করা হয়েছে রাজপুতা হলত দাদা জৈক্ষর সন্তান আমি জগৎ বিধি তো বাকী ৰাইজ অৱশেষত কাৰেণ্টটো আহিলে আমাৰ আকৌ ভাওনা ষ্টাৰ্ট হ'ব এতিয়া নহ'লে দেখিছিলে নহয় কেনেকুৱা পৰিস্থিতি হৈ গৈছিলে তো এতিয়া মেকআপটো মাৰোঁগৈ সেয়াই আৰু চাই থাকোঁ